এভৰিৱান সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ৰঙালী বিহুৰ আপোনালোক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু যিহেতু আজি গৰু বিহু সেইকাৰণে ৰাতিপুৱা সোনকালে শুই উঠিলোঁ উঠি এতিয়া অকণমান চাহ খালোঁ চাহ খাই এইজনী এতিয়া আকৌ গৰু নোৱাবলৈ নিম আমি নামঘৰ পুখুৰীটোতে প্ৰত্যেক বছৰে মানে আমি গৰু নোৱা হয় তাতে গা পা ধুৱামগৈ গৰুক তাৰপৰা আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু তাৰপিছত কি হৈ থাকে আমি এতিয়া সোনকালে যাওঁ এইখিনি গোটেই বোকা লগাই দিলে দাদাই আৰু এইখিনি বলক আৰু আপোনালোকেও চাই থাকক তেতিয়াহ'লে আৰু এইফালে একদম ধুনীয়াকৈ মাখিয়তী পাতৰ লগত এনেকৈ চাকখন চালনীত সজাই ল'লোঁ গৰুক নোৱাবৰ কাৰণে মাটিমাহ আৰু হালধি মিক্স কৰি ল'লোঁ এয়া পূৰা চাক বনাই ৰাতিপুৱাই খুৰাই ৰেডি কৰি দিলে তাৰপৰা এয়া বায়ে এতিয়া লৈ আছে আমি এতিয়া নামঘৰ পুখুৰীলৈ আহিলোঁ আহি এতিয়া এয়া গৰু লৈ আহিলোঁ আৰু আমি এনেকৈ পঠাই দি পেলাই ইহঁতি আহি আছে ইহঁতি আছে গৰু আনি ৰেডি কৰিলোঁ কিন্তু মানুহ এতিয়ালৈকে গোট খোৱা নাই এইজন খুৰা এইজনে ৰাতিপুৱা সেই একদম কাম আৰম্ভ কৰি দিলে আৰু এতিয়া আমি গৰু নোৱাই লওঁ হেপী গৰু বিহু এয়া আমাৰ নামঘৰ পুখুৰী ইয়াতে আমাৰ গৰু প্ৰত্যেক বছৰ ইয়াতে নোৱা হয় লাও খাব বেঙেনা খাম আকৌ গৰু আনা পাওঁ গৈ পলাই পটং দিছে গা ধোৱা ভয় কৰিছে তহঁতি কি কৰিছ আজি ইটো দিবি পোৱাগে নাই ঢুকিয়ে পোৱাগে নাই বছৰে বছৰে বাঢ়ি যা ভাল হৈছে মানুহে এতিয়াহে গোট খাইছে আমি আগতীয়াকৈ কৰি মেলি চব আজৰি কৰি দিলে এইজনী টুকলু টুকলু এনেকুৱা লেতেৰা পানী মানে গম পাই গ'লো তই গান ধোৱা বুলি এবাৰ ধুলে সি ৰাতিপুৱা হৈছে কোনেও জানে এতিয়া চব মানে গৰু গা ধুৱাই মেলি হৈ গ'ল আমি চবেই ফটো মাৰিলোঁ এতিয়া আকৌ ঘৰলৈ আহি আছোঁ আহি এতিয়া আকৌ গা পা ধুই সোনকালে ঘৰ চফা কৰি যিহেতু শলিতা লগাব সেইকাৰণে এতিয়া ঘৰলৈ যাওঁ ধুনীয়াকৈ পটাপট গা পা ধুই শলিতাৰ কাৰণে ৰেডি হওঁগৈ তো তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ এতিয়া ঘৰলৈ আহিলোঁ আহি এতিয়া অকণমান মাহ হালধিৰে নিজকে নোৱাই লওঁ পূৰা লেপি লওঁ এতিয়া তাৰপিছত আকৌ সেই যিহেতু আমাৰ বছৰেকৰ বিভিন্ন শলিতা লগাই প্ৰত্যেক বছৰে সেইকাৰণে এতিয়া আকৌ ঘৰ চৰ চফা কৰি শলিতাৰ কাৰণে ৰেডি হ'ব লাগে তেতিয়া তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকক এতিয়া গা পা ধুই আহি গ'লে একদম ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু এতিয়া প্ৰথমতে আইতাহঁতৰ ঘৰত মানে আমাৰ শলিতা আৰম্ভ হয় প্ৰথমতে আইতাহঁতৰ ঘৰৰ পৰা আৰম্ভ কৰি আমাৰ ঘৰত হ'ব তাৰপিছত বৰমাহঁতৰ ঘৰত তেনেকৈ তাৰপিছত খুৰাহঁতৰ ঘৰত হ'ব তেনেকৈ আৰু এতিয়া সেইকাৰণে মই আকৌ যাওঁ আইতাহঁতৰ ঘৰত শলিতাটো আগতীয়াকৈ খাই লওঁগৈ তাৰপিছত আকৌ জেতুকা কিবা কিবি কৰিবলৈ আছে সেনেকৈ গোটাই থৈ দিছোঁ পাছত মানে কৰিম আৰু জেতুকা অলপ মোৰ লগতে আইতাহঁতৰ ঘৰতো শলিতা খাই আহোঁগৈ আৰু
এতিয়া চাওক একদম ফটোশ্বুট এটা কৰিবৰ কাৰণে ধুনীয়াকৈ এতিয়া ৰেডি হৈ আহিলোঁ আৰু এতিয়া আমাৰ পিছফালে এতিয়া ফটোশ্বুট এটা কৰি লওঁ ধুনীয়াকৈ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব তেতিয়াহ'লে ব'লক আমাৰ এতিয়া ফটোশ্বুটটো আৰম্ভ কৰি দিওঁ নাচনীয়ে এইফালে ধুনীয়াকৈ পজ দি আছে আৰু আমাৰ এইফালে কেমেৰামেন মাজুবা এইফালে দাদাই ইয়াত ফিটিং কৰি আছে ঢুলীয়া সাজত আৰু এইফালে জাপি থৈ দিছোঁ জাপিটো একদম এতিয়া ধুনীয়াকৈ ইয়াত লোকেশ্যনটো চাই লওঁ কোনফালে বেছি ধুনীয়া হ'ব আৰু এইফালে হৈছে এইটো আমাৰ পাছফালটো ইয়াতে ধুনীয়াকৈ ৰ'দ পৰি আছে কাৰণে ইয়াতে মিলাই লওঁ আৰু এনেকুৱা আছে চাওঁ এই একো ভাল লগা নাই পেটটো ওলাই আছে তো গাইছ এতিয়া একদম ধুনীয়াকৈ ওলাই ল'লোঁ সাজি কাচি ৰেডি হৈ প্ৰথমতে আমি এতিয়া নামঘৰত বিহু ঘাটটো মাৰি ল'ব তাৰপিছতহে মানে বেলেগে মানুহৰ ঘৰত মাৰিমগৈ এতিয়া যাওঁ সোনকালে নামঘৰলৈ বুলি তো দিনত এনেকৈ ফটোশ্বুট কৰি মেলি এনেকৈ ভিডিঅ'টো থৈ লোৱা নকৰিলোঁ তো এতিয়া একদম ধুনীয়াকৈ ওলাই ল'লোঁ ভণ্টি ওলাই আছে ভিতৰত আৰু এতিয়া যাওঁ নামঘৰলৈ বাকী আকৌ আপোনালোকে চাই থাকিব আৰু আমাৰ বিহু কলনি উঠিলা ব'ল আমি ৰাতি বিহু মাৰিবৰ কাৰণে আহি আছোঁ এতিয়া নামঘৰলৈ কোনে গোটেইখিনি খোৱা নাই কাৰণে আমি ৰৈ আছোঁ চবৰ কাৰণে ঘাট মাৰি আহি আছোঁ এতিয়া আমাৰ ঘৰলৈ ধুনীয়াকৈ এতিয়া আমাৰ ঘৰত গোটেই ল'ৰা ছোৱালীখিনি আহি আছে পিছফালে আন্ধাৰ হৈছে কাৰণে ভালকৈ ধৰিব পৰা নাই এতিয়া আমাৰ ঘৰলৈ যাওঁ আমাৰ ঘৰত এতিয়া বিহু আৰম্ভ কৰি দিওঁগৈ যাওঁ উঠাই অঁ ব'ল ব'ল